Hello, good morning and welcome to my channel Ohomor Rima. আজি মই ৰাতিপুৱা আপোনালোকক এটা জেগাত লৈ গৈ আছো। জেগা মানে হৈছে আমাৰ বাৰী। মোৰ ঘৰ গাঁৱত আৰু আমাৰ গাঁও ঘৰত মানে নেমু বাৰী লগাইছে তো মই আপোনালোকক নেমু বাৰীলৈ লৈ গৈ আছো। নেমু বাৰীলৈ যাও। এইটো আমাৰ নেমু বাৰীলৈ যোৱাৰ ৰাস্তা। আগতে মানে এইবোৰ সৰু সৰু ডাল ৰুইছিলে মায়ে। এনে এজোপা দুজোপা আছিল আৰু তাৰ পিছত কি হ'ল মায়ে মানে যেতিয়া গছবোৰ ডাঙৰ হ'বলৈ ধৰিছে তাৰ ডালবোৰ দলি দলি কিছুমান বেলেগ বেলেগ জেগাত ৰুই দিলে। তো মোৰ মায়ে জানে মানে নেমুবিলাক খুব হেৰি থাকে, জীয়াবলৈ বহুত কষ্ট হয়। তো গুৰিবিলাকত আৰু ডালবিলাক পোকে খাই কিনে মৰি যায়। তেতিয়া মানে পোকবোৰ কেনেদৰে কাঢ়িব লাগে, কেনেদৰে জীয়াব লাগে মোৰ মায়ে জানে। তো মই আপোনালোকক ক'ম বাৰু কথাটো। চাওক এতিয়া নেমু নাই লগা। এনেই 12 মাহে মই দেখি থাকোঁ, কিন্তু এইবাৰ মই দেখা নাই। ফুল ফুলিছে। নেমু যেতিয়া ইয়াত লাগি থাকে ইমান ধুনীয়া লাগে নহয় চাবলৈ, মানে কি ক'ম, পূৰা ওলমি থাকে গ্ৰীণ গ্ৰীণ। এইবোৰ চাওক গুৰি, এইবোৰ এনেকৈ মানে পোকে খাই যায়। যেতিয়া পোকে খাই যায় তো নেমুজোপা বচাবলৈ বহুত কষ্ট হয়, মৰিয়ে যাব আৰু তেতিয়া। তো মায়ে মোৰ কি কৰে, এইবিলাক যোনবিলাক জেগাত পোকে খাই সেইবিলাক মানে অলপ খুচৰি কিনে অলপ গাঁত টাইপৰ কৰি তাত ফুটছাই ভৰাই দিয়ে। ফুটছাই ভৰাই কিনে বান্ধি দিয়ে কেতিয়াবা, নহ'লে ভৰাই তেনেকৈ থৈ দিয়ে। তেতিয়া মানে পোকবোৰ মৰি যায়। মই নেমু বাৰীলৈ লৈ আনিছোঁ। চৰাই মাত, কলি পেলাইছে নেমুৱে। ফুল 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 লাগিব আৰু যেতিয়া লাগিব পূৰা ভৰি যাব গছবিলাক, তেতিয়া মই আপোনালোকক দেখাম কি মজা লাগে চাই। ছিঙিব মন নাযায়, গম পায়নে? মই সেইটো ৰাস্তা দি আহিছিলোঁ, সিফালেও আছে ভিতৰলৈ। মই সেইটো দেখুৱাব নোৱাৰিম, এতিয়া মই সোমাই যাব নোৱাৰোঁ, মানে ভয় লাগে একদম। যদি বজাই দিয়ে হ'ল আৰু। এনেই কয় বাৰু ইয়াত মানে দীঘল চিঘল নাথাকে বুলি কয় নেমু গছত কাঁইটৰ কাৰণে, তথাপিও ভয় লাগে নহয়, ঠিকনা নাইতো। তেন্তে এতিয়া মই হাবিৰ পৰা ওলাই গৈছোঁ। আপোনালোকে খানা চানা খাই লওক ভালদৰে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ। মই নতুন হয় ইউটিউবত, আৰু মই ধুনীয়া ধুনীয়া ভিডিঅ' তেতিয়াহে আনিব পাৰিম, কাৰণ মই মটিভেট তেতিয়া হ'ম ন যদি মোক ছাবস্ক্ৰাইব কৰে। বাই। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, পিছত যাতে নতুন ভিডিঅ' যিয়ে দিওঁ পাই থাকে।